हेलो फ्रेंड्स, আজি আছে মোৰ ভাইটিৰ বাৰ্থডে পাৰ্টি আৰু বাৰ্থডে পাৰ্টিটো আয়োজন কৰা হৈছে নিজৰ ঘৰৰ ছাতৰ ওপৰত আৰু বাৰ্থডে পাৰ্টিৰ ভিডিঅ'বোৰ মই অলপ ষ্টেপবোৰ দেখাই যাম। আপোনালোকে চাই যাব স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে। আৰু এইটো হৈছে পেহীহঁতৰ ড্ৰয়িং ৰুম। আৰু মই ছাতৰ ওপৰত আহি দেখিলো ইমান ধুনীয়া আয়োজন কৰিছে আৰু এতিয়ালৈকে মানুহ আহি পোৱা নাই ইমানখিনি। আৰু এইজনী হৈছে মোৰ মৰমৰ ভাগিন জিয়া। আৰু মোৰ বেটাৰ লগত আছে যে এইজনে হ'ল বাৰ্থডে বয়। এইজনী আকৌ ভাই বোৱাৰী। আৰু এইজনী হ'ল মোৰ পেহী। আজি ৰাতিটো আমি বহুত এনজয় কৰিলো আৰু আমাৰ খোৱা লোৱাও হৈ গ'ল। অলপ ৰেষ্ট লৈছো এতিয়া পেহীহঁতৰ ড্ৰয়িং ৰুমত। আৰু খানা বনাইছিলে গ্ৰাউণ্ড ফ্ল'ৰত আৰু বহুত টেষ্টি হৈছে খানা। আৰু মই খানাৰ আইটেমবোৰ ইমানখিনি দেখাব নোৱাৰিলো, বহুত আইটেম আছিলে।
এইটো হৈছে নেক্সট ডে ৰাতিপুৱাৰ ভিডিঅ'। তেতিয়ালৈকে পেণ্ডেলটো গোটেই ভাঙাই নাছিলে, অলপ অলপ লগোৱাইছিল। সেইকাৰণে আমি ভাবিলো অলপমান ৰ'দত বহি অকণমান এনজয় কৰোঁ আৰু আমি সকলো মিলি এনেকৈ এনজয় কৰিলোঁ অলপ। আৰু ৰাতি বাৰ্থডে পাৰ্টিত বহুত মানুহ হৈছিলে, কিন্তু গোটেইখিনি মানুহ মই ভিডিঅ'টোত উঠাব নোৱাৰিলোঁ কাৰণ মোৰ অকণমান গাটো বেয়া আছিলে। আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।